মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেল এছামিজ কিডছ লাৰ্নিং হাবলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 2 জীৱ আৰু পৰিৱেশ এই পাঠটিৰ প্ৰশ্ন উত্তৰবিলাক চাম। প্ৰথমতে আহাচোন আমি ইয়াৰে প্ৰশ্নখিনি চাই লম। ইয়াতে প্ৰথমতে একত আছে উত্তৰ লিখা। উত্তৰ লিখাত কৰ পৰা ঙলৈকে এটা প্ৰশ্ন আছে। তাৰ পিছত 2 আছে খালি ঠাই পূৰ কৰা, 3 শুদ্ধ উত্তৰ বাছি উলিওৱা, এনেকে 10লৈকে প্ৰশ্ন আছে। আজিৰ ভিডিঅ'ত আমি গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈ চাবা আৰু চাই কেনেকুৱা পোৱা লাইক এটা কৰি দিবা যদি ভাল পোৱা। আহাচোন এতিয়া আমি প্ৰথমতে একৰ প্ৰশ্ন উত্তৰখিনি চাই লম। একৰ ক প্ৰশ্ন, পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? ইয়াৰ উত্তৰ হৈছে পৰিৱেশৰ জৈৱিক উপাদানবোৰ হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি। আনহাতে পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হ'ল উদ্ভিদ, প্ৰাণী, চৰাই, চিৰিকটি, অণুজীৱ আদি। খ নম্বৰ প্ৰশ্ন, উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰ হৈছে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্ন, উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? ইয়াৰ উত্তৰ হৈছে উপভোক্তা 3 প্ৰকাৰৰ। 1 নম্বৰ প্ৰাথমিক উপভোক্তা, 2 নম্বৰ গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু 3 নম্বৰ হৈছে তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘ নম্বৰ প্ৰশ্ন, বিয়োজকে আমাক কেনেদৰে সহায় কৰে? ইয়াৰ উত্তৰ হৈছে বিয়োজকে উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হ'লে সেইবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। ঙ নম্বৰ প্ৰশ্ন, 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে 3টা পৰিস্থিতি তন্ত্ৰ হ'ল পুখুৰী, শস্য পথাৰ আৰু ঘাঁহনি। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ইয়াৰ ক হৈছে শামুক হ'ল প্ৰাথমিক উপভোক্তা। খ নম্বৰ এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ নম্বৰ হেন হ'ল ডেছ আছিলে, ইয়াত হ'ব তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘ নম্বৰ খাদ্যজালত এটাতকৈ এই ডেছ থকা ঠাইখিনিত হ'ব অধিক খাদ্য শৃংখল থাকে। এতিয়া এই 3খিনি চোৱা, শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াতে 2টা 3টাকৈ উত্তৰ দিয়া আছে, যিটো শুদ্ধ হয় সেইটো আমি আজি ৰাইট চিন দিম। ক খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ, প্ৰাণী, অণুজীৱ থাকে। ইয়াৰে শুদ্ধটো হৈছে উদ্ভিদ থাকে। খ নম্বৰ বিয়োজকে উৎপাদকে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। ইয়াৰে উত্তৰ হ'ব উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গ নম্বৰ উৎপাদকে বিয়োজকে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। ইয়াৰে উত্তৰ হ'ব বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। এতিয়া 4 নম্বৰ প্ৰশ্নটো, খাদ্য শৃংখল কি উদাহৰণেৰে সৈতে বুজাই লিখা। ইয়াৰে উত্তৰটো চাওঁ আহাচোন। 4 নম্বৰ খাদ্য শৃংখল কি উদাহৰণেৰে সৈতে বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াটোকে খাদ্য শৃংখল বোলে। উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণী যেনে গৰু, ছাগলী আদিয়ে খায় আৰু সেই তৃণভোজী প্ৰাণীবোৰক মাংসভোজী প্ৰাণী যেনে বাঘ, সিংহ আদিয়ে খায়। এনেদৰে এটাই আনটোক খাই জীয়াই থকা প্ৰক্ৰিয়াটোই হৈছে খাদ্য শৃংখল। 5 নম্বৰ প্ৰশ্ন, পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়, কাৰণ কোনো এটা পৰিস্থিতি তন্ত্ৰত প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে, যিটো আমি পুখুৰীত দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে পুখুৰীত থকা শেলাই, পুনি আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে আৰু সেইবোৰ পুখুৰীত থকা কীট পতংগ, শামুক, সৰু মাছ আদিয়ে খায়। আকৌ এই কীট পতংগ, শামুক আদিক পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী আদিয়ে খায়।
এই ডাঙৰ মাছ ভেকুলী আদিক আকৌ বগলী সাপ মাছৰোকা চৰাই আদিয়ে ভক্ষণ কৰে। গতিকে দেখা গ'ল যে পুখুৰীত থকা প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। সেয়ে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়। 6 নম্বৰ প্ৰশ্ন, সালোক সংশ্লেষণ বুলিলে কি বুজা? উত্তৰ, সেউজীয়া উদ্ভিদৰ পাতত থকা হৰিতকণাই আহৰণ কৰা সৌৰশক্তিৰ সহায়ত উদ্ভিদে বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই মাটিৰ পৰা শোষণ কৰা পানীৰ সহায়ত পাতে খাদ্য প্ৰস্তুত কৰে। উদ্ভিদৰ পাতে এনেদৰে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ বুলি কোৱা হয়। 7 নম্বৰ পাৰ্থক্য লিখা। ক, উৎপাদক আৰু বিয়োজক। আৰু পাৰ্থক্য হ'ল উত্তৰ, উৎপাদকে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, যেনে উদ্ভিদ। আনহাতে বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণীবোৰক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি মাটিৰ লগত মিহলি হৈ যোৱাত সহায় কৰে, যেনে বেক্টেৰিয়া, ভেঁকুৰ আদি। 6 নম্বৰ তৃণভোজী আৰু মাংসভোজী প্ৰাণী। এই দুটাৰ পাৰ্থক্য হ'ল উত্তৰ, যিবোৰ প্ৰাণী ঘাঁহ বন আদি খাই জীয়াই থাকে সেইবোৰ প্ৰাণীক তৃণভোজী প্ৰাণী বোলে, যেনে গৰু, ছাগলী, হৰিণা, শহাপহু আদি। আনহাতে যিবোৰ প্ৰাণী মাংস খাই জীয়াই থাকে সেইবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বোলে, যেনে বাঘ, সিংহ, শিয়াল আদি। গ নম্বৰ খাদ্য শৃংখল আৰু খাদ্যজাল। ইয়াৰ পাৰ্থক্য হ'ল উত্তৰ, খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াটোৱে হ'ল খাদ্য শৃংখল। আনহাতে এটা পৰিস্থিতি তন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে আৰু সেই জালিকাখনেই হ'ল খাদ্যজাল, অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়ে হৈছে খাদ্যজাল। 8 নম্বৰ প্ৰশ্ন, পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? ইয়াৰ উত্তৰ হৈছে, পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তাৰ ওপৰত প্ৰভাৱ পৰিব। কাৰণ পৰিস্থিতি তন্ত্ৰত প্ৰাণীবোৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি চলে। গতিকে প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে পৰিৱেশৰ ভাৰসাম্যও নোহোৱা হ'ব। 9 নম্বৰ প্ৰশ্ন, খাদ্যজালৰ কিয় সৃষ্টি হয়? ইয়াৰ উত্তৰ হৈছে, এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। 10 নম্বৰ প্ৰশ্ন, মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়? ইয়াৰ উত্তৰ হৈছে, মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটাই ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰে, যাৰ ইয়াতে ফলত হ'ব লাগিছিলে, যাৰ ফলত মাটিত পৰি থকা মৃত জীৱবোৰ গেলি পচি যায়।